Hello guys, welcome to my YouTube channel. तो আপোনালোকক মই দেখাই আছো যে হেলমেট মোবাইল মাউন্ট মই যেটো পাৰচেজ কৰিলো আপোনাক কোনবা পাৰচেজ কৰিলো কিমান দাম ললে কোনটো ভাল পায় আপোনাক সকলো বিলাক দেখাম লগতে আপোনাক লিংকটো ডেসক্ৰিপচনত দি দিম ভাল লাগিলে আপোনালোকে বাই কৰিব পাৰে প্লাস মই আপোনালোকক দেখাই আছো এটো মই Amazonৰ পৰা পাৰচেজ কৰিলো মই তো আনবক্সিং কৰি দেখাইছো আপোনালোকক আৰু কেনেকৈ লগাব এই সকলো বিলাক দেখুৱাম মই তো গতিকে চাই থাকক ভিডিওটো শেষলৈকে তো বলক আমি এটো আনবক্সিং কৰিব ওলাইছে দিয়া আমি এটা আনবক্সিং কৰিম এটো এটো দেখিছে মানে আইফোনৰ হেলমেট মোবাইল মাউন্ট এটা আপুনি গ্ৰুপো লগাব পাৰিব মোবাইল ফোন আপোনাৰ ধুনীয়াকৈ এডজাস্ট হৈ যাব তো বলক আমি ইয়াৰ ভিতৰত কি আহিছে তো আপোনালোকে দেখিব পাৰিছে এডাল আহিছে আপোনাৰ ষ্ট্ৰেপডাল বঢ়িয়া ভাল ষ্ট্ৰেপ হৈ যায় এডাল মোবাইল হোল্ডাৰটো লগতো এডাল তো এইবিলাক কাম কেনেকৈ লগাব কি কৰিব মই সকলোবিলাক দেখাই আছো আপোনাৰ এডাল এইখিনি সকলোবিলাক এক্সেসৰিজ আছে এতিয়া বৰ্তমান আমি আপোনালোকক এতিয়া হেলমেটত লগাই দেখাই আছো এখন কাৰ্ড দিছে আপোনাৰ থ্যাংক ইউ হাইফিন ফৰ পাৰচেজিং আৱাৰ প্ৰডাক্ট তো বলক আমি এতিয়া এইখিনি আঁতৰ কৰাই আপুনি হেলমেটত কেনেকৈ লগাব এইবিলাক দেখাই আছো লগাব পাৰিব এডাল ফেলে দিলো এডাল আপোনালোকে ফেলে লগাব লাগিব এনেকৈ এডাল লৈ আপোনালোকে এনেকৈ ক্লিপডাল মাৰিব লাগিব তো মই এডাল স্ট্ৰিপ খাই গ'ল এতিয়া এডাল লগাই আছো এডাল লগোৱাৰ পিছত মই ভালকৈ দেখাই আছো যে কেনেকৈ কৰিব পাৰিব তো আমাৰ সকলোবিলাক সেটআপ কৰা হৈ গ'ল তো এতিয়া আমি এইটো লগাম মোবাইল হোল্ডাৰটো তাৰপিছত এইটো আপোনালোকে ইয়াত ফিটিং কৰি ল'ব এইটো ফিটিং আছে ইয়াত লগাই দিব লাগিব এইটো আমি ইয়াত ফিটিং কৰিম এইটো দেখিলে ধুনীয়াকৈ খাই গ'ল ইয়াত লগাই দিব লাগিব এইটো ইয়াত দি পেলাই আপুনি এডজাষ্ট কৰিব পাৰিব আপোনাৰ যোনফালে ভাল লাগে এইটো ফালে কৰিব পাৰিব এইটো চাই লওক ধুনীয়াকৈ লাগি গ'ল এতিয়া আপুনি ইয়াত মোবাইলটো লগাব পাৰি এইটো ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব পাৰিব এইটো অলপ টাইট হৈছে টাইট কৰি ল'ব পাৰিব আৰু তো এইটো আপোনাৰ পুৰা ফিক্স হৈ গৈছে পুৰা টাইট কৰি দিছো তো আমি এতিয়া অলপ এইটো সেটআপ কৰা হৈ গ'ল যেতিয়া বলক এতিয়া আমি অলপ মটোব্লগ কৰি দেখাই আছো আপোনালোকৰ ভিউটো কেনেকুৱা আহিব কি কথা সকলোবিলাক দেখাই আছো চাই থাকিব
আৱাজটো শুনি আছে নাই মই গম নাপাওঁ বাৰু ফোন কৰাৰ পিছত মই গম পাম যে আৱাজ কেনেকুৱা আহিছে তো মই এতিয়া কোনো মাইক ইউজ কৰা নাই নৰ্মেল মোবাইলতে কৰি আছোঁ তো বলক আমি মন্দিৰ দৰ্শন কৰাই দিওঁ আপোনালোকক তেনেকেই जय भोलेनाथ